শিক্ষয়িত্ৰী বঙাইগাঁৱত শিক্ষকসকলৰ ব্যক্তিক্ৰমী পদক্ষেপ বঙাইগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনৰ প্ৰচেষ্টাত শিক্ষকসকলৰ নিজস্ব মঞ্চ ৰংগমঞ্চ বঙাইগাঁৱৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত হয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিভিন্ন সাহিত্যচৰ্চাৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো য'ত শিক্ষকসকলে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আজি অনুষ্ঠিত হৈ আছে অন্তিম দিনৰ কাৰ্যসূচী আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভালেকেইগৰাকী শিক্ষা বিষয়াৰ উপৰিও প্ৰায় ৩০ শতাধিক শিক্ষক শিক্ষয়িত্ৰী বঙাইগাঁৱৰ পৰা বিৰাজ বৈষ্ণৱৰ ৰিপৰ্ট নিউজ আৰু আমি কিছুমানে স্পটত জইন কৰি আছে গতিকে আশা কৰিছোঁ হয়তো বেছিও হ'ব আৰু বেছি নহ'লেও যিখিনিয়ে কৈছে সেইখিনি বৰ ভাল লগা আমি টপিকবিলাক খুব সৰু সৰু লাইট টপিক লৈছিলোঁ কোনো ধৰণৰ চিৰিয়াছ টপিক আমি লোৱা নাছিলোঁ আৰু গোটেইখিনি টিচাৰে অংশগ্ৰহণ কৰিছে তেওঁলোকে কৈ আছে দুই এজন এনেকুৱাও পাইছোঁ যে তেওঁলোকে কেতিয়াও জইন কৰা নাই আত্মচিন বক্তৃতাত আজি প্ৰথম তেওঁলোকে জইন কৰিছে দুই এগৰাকীয়ে পাইছে তেওঁলোক ৰিটায়াৰ্ড হ'বলৈ 2 মাহ 3 মাহ আছে গতিকে এইখিনি আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে যে তেওঁলোকে নিশ্চয় ইয়াৰ পিছত আকৌ নিজৰ উৎসাহ উদ্দীপনাৰে নিজৰ কামত তেওঁলোক ব্ৰতী হ'ব দলীয় নৃত্য হয় আপোনালোকৰ এই 3 দিনীয়া কাৰ্যসূচী শিক্ষকসকলৰ পৰা কেনেধৰণে